নমস্কাৰ গুড মৰ্নিং বন্ধু বান্ধৱীসকল মই প্ৰেৰণাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্য এটা দিনৰ দৰে আজিও নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। আজি বতৰটো এইকেইটা দিনতকৈ অলপ ভাল হ'ব যেন লাগিছে। পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। আপোনালোকৰ ফালে কেনেকুৱা বতৰটো জনাবচোন কমেণ্টত। এনেই থকা সলনি বস্তু এটাকে বনাওঁ, আপোনালোককো আভাস দিব পাৰিম। আজিলৈকে বনোৱা নাই, ফাৰ্ষ্ট বনাম। কেনেকুৱা হয় আপোনালোকক জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ৰেচিপিটো বনাবলৈ আলুখিনি ভালকৈ ঘঁহি ধুই ল'ব লাগিব। যিহেতু আলুখিনিত অলপ কিবা কিবি থাকিব, বাকলিটো গুচোৱা নাযায়, সেইটো কাৰণে ভালকৈ আলু বাকলিখিনিৰ সৈতে ধুই ল'ব লাগিব। আলুখিনি ধোৱা হৈ গ'ল। তাৰপিছত আলু বাকলিখিনি এনেই অলপ চুচি লৈছোঁ। একেবাৰে গুচাই দিয়া নাই, অলপ চুচি লৈছোঁ। আলুৰ আগটো অলপ কাটি লৈছোঁ এনেকৈ। কটাৰ পিছত আমাৰ বাঁহৰ এনেকুৱা মাৰি কেইডালমান লাগিব। যেটা আলু হয় সেইডাল মাৰি ল'লেই হ'ল। বাঁহৰ অলপ চাচি ল'ব লাগিব। আগটোহত চুঙা কৰি পেলাই এটা এটাকৈ ভৰাই দিব লাগিব। এইটো চাওকচোন, এনেকৈ ভৰাই দিব লাগিব। আলুটো এনেকৈ ভৰাই ল'ব। তাৰপিছত লাহেকৈ এনেকৈ গোল কৰি নি থাকিব। চুই বা আপোনালোকে যিহে নাকাটক কিয় এনেকৈ গোল কৰি নি থাকিব। দেখিছেনে? আলুখিনিৰ লগত অলপ বস্তু দিব লাগিব, যিহেতু ক্ৰিস্পি হ'ব লাগিব। সেইটো কাৰণে দিলোঁ মই কৰ্ণফ্ল'ৰ। তাৰপিছত দিছোঁ পিঠাগুড়ি, অলপমান হালধি দিলোঁ, অলপমান মছলা দি দিছোঁ, ৰেড চিলি দিছোঁ অলপ। ফুড কালাৰ হ'ব লাগিছিলে, মোৰ ফুড কালাৰটো অনা নহ'লে, সেইটো কাৰণে ফুড কালাৰ হোৱা হয় ধুনীয়া কালাৰ আহিলে হয়। সেইখিনি এতিয়া মিলাই ল'ম। মিলাই লৈ পেলাই কি কৰোঁ চাই থাকক। আলু গোটেইখিনি কাটা হৈ গ'ল, তেলো গৰম হ'ল। এতিয়া বনাইছিলোঁ যে কৰ্ণফ্লাৱাৰ, হালধি, নিমখ, পিঠাগুড়ি দি পেলাই সেইখিনি দি দিছোঁ। গোটেইখিনিতে ভৰাই দিব। এতিয়া চচপেন এখন পাতি ল'লোঁ। এনেকুৱা বহল চাইজৰ হ'লে ভাল হয়। তাৰপিছত অলপ ৰিফাইন দি দিম, মানে আলুখিনি ডুব যোৱাকৈ। মই আলু গোটেইকেইটা কাটা হ'ল, ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো কৰা নহ'ল। ৰিফাইন দি দিছোঁ। চাওকচোন, খিনি এনেকৈ কেৰাহীত দি দিব। ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। অলপ পাৰিলে ফুড কালাৰ দি দিব, কালাৰটো ধুনীয়া আহে। দেখিছেনে? এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ হৈ আহিছে আৰু কিমান ধুনীয়া খৰখৰীয়া হৈ আহিছে। আৰু অকণমান ভাজিব, তাৰপিছত নমাই থৈ দিব। মই যে ৰেচিপিটো দিছোঁ, এবাৰ বনাই পেলাই খাই চাবচোন। বহুত টেষ্টি হয়। মই প্ৰথমবাৰ বনাইছোঁ, কিন্তু বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে খাই চাব। আকৌ নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।